নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কণী আৰু আলুৰ সৈতে বনোৱা পকৰি। ইয়াৰ বাবে মই দুটা আলু চুচি লৈ পেলাই পানীত তিয়াই থৈছিলোঁ 2 মিনিটমানৰ কাৰণে। এতিয়া মই চুচি থোৱা আলুখিনি বেলেগ এটা পাত্ৰলৈ চেপি উলিয়াই লৈছোঁ। এতিয়া মই ইয়াত 1 কাপ ময়দা দিম। কাটি থোৱা পিঁয়াজখিনি দি দিম। মই ইয়াত পিঁয়াজ এটা ব্যৱহাৰ কৰিছোঁ, ধনিয়া অলপ কাটি থৈছিলোঁ আৰু জলকীয়া এটা দিছোঁ। আপোনালোকে ইয়াত কবিও দিব পাৰে, গাজৰো দিব পাৰে বা বেলেগ কিবা মিক্স কৰিব পাৰে। আৰু ইয়াত এতিয়া মই কণী দুটা যোগ কৰি দিম। পৰিমাণ অনুসৰি মই নিমখ দিছোঁ ইয়াত। আৰু হালধি অকণমান মিক্স কৰিম। তাৰপিছত মই ইয়াত অকণমান ৰেড চিলি দিম। আৰু ভালকৈ মিক্স কৰিম। ইতিমধ্যে ভালকৈ এইখিনি মিক্স কৰা হৈ গৈছে আৰু এইখিনি এতিয়া মই 2 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। এতিয়া মই গেছত টাৱাখন উঠাই অন কৰি দিম লাইটাৰটো। তাৰপিছত ভালকৈ টাৱাখন গৰম হোৱাৰ পিছত ইয়াত মই ৰিফাইন তেল অলপ ঢালি দিম। ৰিফাইনখিনিৰ পৰা ইয়াত ধোঁৱা ওলোৱাৰ নিচিনা অকণ দেখিছোঁ, গতিকে তেলখিনি ভালকৈ পকি গৈছে। এতিয়া মই ইয়াত বনাই থোৱা পকৰিখিনি দি দিম। গেছটো মই মিডিয়াম ফ্লেমত লৈছোঁ। এনেকৈ 2 মিনিট হোৱাৰ পিছত মই আকৌ এবাৰ উল্টাই দিছোঁ, যাতে উল্টাই দিয়াখিনিও ভালকৈ সিজে। আৰু এনেকৈ মই 3 মিনিটমান এনেকৈ ৰাখি দিছোঁ মিডিয়াম ফ্লেমত। 3 মিনিটৰ পিছত ইতিমধ্যে এইখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই এইখিনি এখন ডিছলৈ কাঢ়ি থ'ম। ডিছখনলৈ কাঢ়ি থোৱাৰ পিছত মই টেষ্ট কৰি চালোঁ, খাবলৈ বহুত ধুনীয়া হৈছে। আপোনালোকে এবাৰ বনাই খাই চাব আৰু জনাব কেনেকুৱা হৈছে। খাবলৈ নিশ্চয় বহুত ভাল পাব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আগৰ পৰা মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে লাইক কমেণ্ট এটা কৰি দিব। আৰু কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব, যাতে মই পিছলৈ কি ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। ধন্যবাদ।